নমস্কাৰ, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিব ওলাইছোঁ এটা খুবেই দুখৰ খবৰ, কিয়নো দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন। নিজ বাসগৃহত দুৰ্ঘটনাত পতিত হৈ মুম্বাই হস্পিটেলত ভৰ্তি হৈ আছে কণ্ঠশিল্পীগৰাকী। আৰু জানিব পৰা মতে বৃহস্পতিবাৰে চিৰিৰ পৰা পৰি ভৰি আৰু কঁকালত দুখ পাইছে তেওঁ। সোঁহাতখনৰ অস্ত্ৰোপচাৰ কৰিব বুলি জানিব পৰা হৈছে। শেষত তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। তেওঁৰ